হৈছে ভালে আছে ভালে আছে আৰু যি কি নহওক BPD এণ্টাৰটেইনমেণ্ট ফেমিলি সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ আৰু আপোনালোকে চাই আছে আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াত বহি থকা আমাৰ সকলোকে স্বাগতম জনাইছোঁ দেই আজি বিশেষ মানে ক'বলগীয়া হিচাপে অকণমান বিচাৰিছোঁ আৰু মানে এদিন কি হ'ল আমাৰ কলেজৰ পৰা এক্সকাৰ্ছনত যাবলৈ বুলি ওলালোঁ গ'লোঁ আকৌ শিৱসাগৰলৈ গ'লোঁ তাৰপিছত মোৰ লগত এটা বহি গৈছোঁ প্ৰমাদ বুলি কয় লগতে বহি গ'লোঁ তাৰপিছত গৈ ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি গৈছোঁ নাচ গান পূৰা কেনেকুৱা হয় এক্সকাৰ্ছনত গ'লে গাড়ী হিলি গৈছে পূৰা সি মানুহটো মানে এনেই গান চান গাই ধুনীয়া এনেও গান চান গাই নহয় ধুনীয়াকৈ ফূৰ্তি কৰি থাকে সেইদিনাখন কি হ'ল একদম যি বহিলে আকৌ পছত এনেকুৱাকৈ মুছনত বহিছে আৰু মানে ক'লৈকো নাচায়ো একো নকয় বুলি কৈছে ইচ্ছা না তহঁতে নাচ না মই বোলে তহঁতে নাচোঁ সেই বুলি কয় আকৌ ইপাকত গৈ উঠি আহ আকৌ বুলি কয় টানি আজৰি আনিব নহ'ব মানে সি তহঁতে কচোন বোলে মই কৈছোঁ এইটো ভাল লগা নাই লগৰ কথা গুচিলে শিৱসাগৰ পাই গ'লোঁ ৰংঘৰ বাকৰিত পালোগৈ ধুনীয়াকৈ এতিয়া সকলোবিলাক নামি মেলি মানে যাবলৈ লৈছে আৰু তাৰপিছত তাক কৈছোঁ ব'ল মোৰ একদম যাবলৈ মন যোৱা নাই তহঁতে যাচোন ব'ল আকৌ তাৰপিছত এই তহঁতে যাম মই ইয়াতে যাম মোক ইয়াতে ভাল লাগিছে বোলে তাৰপিছত নাযায় তাৰপিছত হ'ব থাক তেতিয়াহ'লে গুচি গ'লোঁ তাৰপিছত তলাতল ঘৰলৈ গ'লোঁ তাৰপিছত তাত নামিবলৈ কৈছোঁ তাতো একেই মানে নানামে তাৰপৰা তেনেকৈ গোটেইখিনি বস্তু ঘূৰিছোঁ চৰাইদেউ এনেকৈ গোটেইবিলাকলৈ গৈছোঁ সি মানে ক'তো নানামে তাৰপিছত একোপত কাৰেংঘৰত নেকি যেনে টানি আজৰি মানে অকণমান নমাই নিলোঁ মই আহিলোঁ মানে মই তাক নাচালোঁ মানে সি আহিছেনে নাই অহা আকৌ গাড়ীত মানুহটো গৈ পেলাই পাছত বহি আছেগৈ তাৰপিছত দিনটো তেনেকৈ পাৰ হ'ল তাৰপৰা হোটেলত আমাৰ এইফালে মানে খানাটো কৰি থৈ গৈছিলে মানে তাত বনাই খাবলৈ জেগা নাইতো সেইকাৰণে হোটেলতে অৰ্ডাৰ কৰি থৈ গৈছিলে আহি পেলাই খামহি আৰু আহি পেলাই পাইছোঁহি সি তাক গাড়ীৰ পৰা নানামে নাখায়ো গাড়ীৰ পৰা নানামে তাৰপিছত যেনে তেনে ভাত কেইটামান খালেহি কি হৈছে তোৰ বোলে গাড়ীত বহিলৈ মানে ভাত খাই মেলি আহি বহিলৈ কি হৈছে বোলে মোৰ কণ্ডিশ্যন বেয়া বোলে হাগিবলগীয়া মই বোলো তাতে নকলি কেলে মই হোটেলত ধুনীয়াকৈ তই বাথৰুমত সোমাই লৈ পেলাই টয়লেটত ধুনীয়াকৈ লেট্ৰিন কৰি ল'ব পাৰোঁ বোলে একদম অৱস্থা বেয়া তেনেকৈ আৰু যেনে তেনে আহি পাইছে মানে কেতিয়া পায় দেখিছোঁ মানে আমি ফূৰ্তি কৰি চিঞৰ বাখৰ কৰি আহোঁ তালৈ পাহৰি থাকোঁ তাৰ কণ্ডিশ্যন এইটো হৈছে বুলি উঠ আকৌ বুলি লওঁ মানে নাই এনেকুৱা মুখখন দেখা দেই ভাজেই বেলেগ জেনেৰেলি মানুহৰ মানে সেই কণ্ডিশ্যনটো হ'লে মানে বেলেগ এটা ফিল হৈ যায় ন একো বস্তুৰ প্ৰতি ইণ্টাৰেষ্ট নাহে ভয় ভাবৰ পৰা ধৰি চব ভয়ৰ কথাটো কৈ আছোঁ সেই বস্তুটো একো নাহে তাৰপিছত এনেই মানে কি হয় সি গধূলি অকলে যাবলৈ বিৰাট ভয় কৰে তাৰ বাইকখনৰ মানে লাইটটো ইমান এটা পাৱাৰ নাই লাহে লাহে জ্বলে আকৌ নুমাই যায় মানে তেনেকুৱা হয় হ'লেও মানে বাইকখনৰ লাইটটো জ্বলিলে অকণমান সাহস হয় আজিকালি সাহস হৈছে কিন্তু তাক মানে ঘৰত থৈ আহিব লাগে ক'বলৈ গ'লে মানে তাৰপিছত সেইদিনাখন ধুনীয়াকৈ কলেজ পালোঁহি প্ৰায় 10-11মান বাজিছে এনেই সি অকলে ক'লৈকো নাযায় তাৰপৰা সি ষ্টেচনৰ টাৰ্ণিংটো পাইছোঁহি দিবকৈ নোৱাৰিছোঁ বোলে বাইকখন ষ্টেণ্ড দিলে একদম মানে তেতিয়া খৰালি ছিজনটো পানী মানে তাত পানী থাকে কিন্তু বহুত দূৰলৈ আছে তললৈ বাইকখন ষ্টেণ্ড দি মানে তুফান দৌ মাৰি গৈ মানে একদম পানীখিনি ওচৰত পাই গ'লগৈ মানে মই তাত থকাতে থাকিলোঁ মানে কমাদৈ বিচাৰি ফুৰিছোঁ নাই মানুহ তাৰপিছত একোপত বুলি চিঞৰ দিছে মাতটো শুনিছোঁ একদম বোলে তাৰপিছত বুলি কৈছে নহয় ক'ত আছ মই বোলে এই ইয়াত আছোঁ বোলে বুলি কৈছে তাৰপিছত ৰ গৈছোঁ তাৰপিছত এতিয়া কলেজৰ পৰা আহিলোঁ আহি তাৰ হৈ গ'ল আৰু নেথনে মৰিলে আহি পালোহি মানে আমাৰ ঘৰৰ পৰা তাৰ ঘৰ প্ৰায় 2 কিলোমিটাৰ ওচৰা-ওচৰি হয় তাৰপিছত সি এতিয়া ৰাতি হৈ গৈছে মোক থ'বলৈ আহিব লাগে এতিয়া সি নাহিলেও উপায় নাই মানে আহিলেও মানে তাক কি হ'ব এইটো চিন্তা কৰি আছে এতিয়া কি হ'ব তাৰপিছত যেনে তেনে মইতো কৈছোঁ এতিয়া মই কেনেকৈ যাম হ'ব দে মই খোজকাঢ়ি যাম বুলি তাক কৈছোঁ সি এতিয়া ভাবিছে বেয়া পাইছে এতিয়া মই তাক থ'বলৈ যাম আহিম মই কেনেকৈ এতিয়া সেইটো চিন্তা নাই তাৰমানে ইফালে মই বেয়া পাইছোঁ বুলি আহিম বুলি কৈছে তাৰপিছত মোৰ হ'ব দে নালাগে মই খোজকাঢ়ি মই গৈছোঁ বুলি ক'লোঁ তাৰপিছত আহিলোঁ তাৰ বুদ্ধি এটা লগাইছে মোৰ তেল বেছি নাই মই বেছি দূৰলৈ যাব নোৱাৰিম মই বুজি পাইছোঁ তাৰ তেল বেছি নাই মানে এই ভয়ত নাহে আৰু হ'ব দে ব'ল তাৰপৰা আহি আমাৰ বেলগুৰি সত্ৰৰ ওচৰত যেনে তেনে থৈ আৰু তাক আকৌ মই দিছোঁ চাবি আকৌ দেই লাহেকৈ যাবি বাটত কিবা এই একো নাই বুলি কৈ মুচনত যেনিবা বাইকখন ঘূৰাই গৈছে মই অকণ খোজকাঢ়ি গুচি আহিলোঁ তাৰপিছত
আমাৰ কি হয় মানে ঘৰৰ পৰা ওলাই গ'লে মানে ধহাই কৈ পিঠে মাহঁতে এই বেয়া সময়ৰ লগত নুঘূৰিবি, বেয়া বস্তু নাখাবি, বেয়া কামবিলাক নকৰিবি বুলি কয়। তাৰপিছত ঘৰততো নাজানে সেই মদাহী চদাহী যে বেয়া সন্থা সভাপতি যে মই বোলে ঘৰৰ পৰা ঠিকেই ওলাই যাওঁ, ঘৰৰ পৰা শান্ত সুস্থ হৈ পেলাই তাত আকৌ সভাপতিটো ময়ে ঘৰত কি পাত্তা আৰু এটা থাকি গ'ল মানে তাতে মানে শিৱসাগৰতে কি হ'ল আমি মানে ভোক লাগিছে আৰু গৈ পোৱাৰ পিছত কিবা এটা খাওঁ বুলি লাহেকৈ ওলাই আহিলোঁ গোটেইকেইটা হেৰিয়ত শিৱদৌলৰ ওচৰত নেকি ক'ত আছিলে একজেক্ট লোকেশ্যনটো পাহৰিছোঁ বাৰু ওলাই মেলি আহিলোঁ তাৰপিছত হোটেল বিচাৰিলোঁ হোটেললৈ আহিলোঁ হোটেল ইমান বেছি ডাঙৰ নহয় যেনিবা হোটেলখন পালোঁহি তাৰপিছত তাত মানে সৰু ল'ৰা এটা আছে ধুনীয়াকৈ মিঠাই চিঠাইবিলাক থৈ দিছে আৰু লালমোহন ৰসগোল্লা কিবা কিবি মানে এনেই ধেমালি চেমালি কৰিছোঁ আৰু সিও মানে বিৰাট খটাসুৰ সি মানে বিৰাট খটাসুৰ দেই ল'ৰাটো তাৰ লগত অকণমান কথা বতৰা পাতি পেলাই গম পালোঁ খটাসুৰ তাৰপিছত তাক এনেই জোকাই আছোঁ আৰু জোকাই থাকোঁতে তাক ক'লোঁ ভাইটি তই যে হোটেলত থাক তই ইমান ধুনীয়া ধুনীয়া মিঠাইবিলাক আছে নাখাৱ কেলে খাবলৈ মন নাযায় নি সি কৈছে মন যায় তেতিয়াহ'লে নাখাৱ কেলে দেউতাই গালি পাৰিব বোলে তাৰপিছত খাবলৈ মন নাযায় নি আকৌ সুধিলোঁ মানে তাৰপিছত মন যায় বোলে সেইকাৰণেহে চুপি চুপি থৈ দিওঁ নহ'লে দেউতাই গালি পাৰিব কৈছে মই বোলো তয়ো খাই যাওঁ কোলা দেই বাপে বোলো তাৰপিছত সেই তেনেকুৱা মানে তাক কথা ক'বই নাই